এয়া মই অমিতা খাৰ বনাবলৈ অমিতা কাটি থৈছোঁ। এয়া এতিয়া এইখিনি টুকুৰা কৰিম। এয়া এনেকৈ কৰি পিচ কৰি ল'ব আপোনালোকে যেনেকৈ কৰে। এয়া এনেকৈ পিচ কৰি লওক। কেৰাহীটো পাতি দিছোঁ। এয়া কেৰাহী গৰম হ'ল। তেল অকণমান দি দিম এতিয়া। এয়া তেল দি দিলোঁ। এতিয়া তেলটো গৰম হওক। এয়া তেল গৰম হৈ গ'ল। পিঁয়াজ জলকীয়া দুটা তেলত দি দিছোঁ। পিঁয়াজখিনি হৈ গ'ল। এতিয়া অমিতাখিনি দি দিওঁ। অমিতাখিনি দি লৰাই দিওঁ। অমিতাখিনিৰ লগত এটা মিডিয়াম চাইজৰ আলু দি দিছোঁ। এতিয়া ঢাকন দি দিম। ইয়াত এতিয়া অলপ হালধি, সোৱাদ অনুসৰি নিমখ, অলপ সময় ভাজিব লাগিব। এতিয়া মই আকৌ ঢাকন দি দিলোঁ। এতিয়া ঢাকনখন খুলি ইয়াত খাৰ দিম। এইটো খাৰ, মই এই খাৰটো ভীমকলৰ হয়। ভীমকলৰ বাকলি পুৰি পেলাই এনেকৈ কৰি চেকি বটলটোত ভৰাই থৈ দিছোঁ। এয়া এতিয়া খাৰ দি দিম। ইয়াত অলপ খাৰ দি দিম। খাৰখিনি দিয়াৰ লগে লগে কালাৰটো চেঞ্জ হৈ গৈছে। এতিয়া ঢাকন দি থৈ দিম। গেছটো অলপ ল' ফ্লেমত দি থৈছোঁ। এতিয়া মই চব্জিখিনি মাছৰ মাথা আছিলে, মাছৰ মাথাত দি দিম। খুব ভাল লাগে এনেকৈ কৰি খাৰৰ লগত, অমিতা খাৰৰ লগত মাছৰ মাথা বনাই। এয়া এতিয়া ধুনীয়া হৈছে কালাৰটো সৈতে। ইয়াত এতিয়া অলপ কুহুমীয়া গৰম পানী দি গেছটো অকণমান বঢ়াই দিছোঁ। ইয়াত মই এতিয়া গৰম পানী দি দিছোঁ। এতিয়া হৈ গ'ল। ইয়াত ধনিয়া পাত দি দিওঁ। এইখিনি অমিতা খাৰ এতিয়া হৈ গ'ল ৰেডি। এতিয়া মই গেছটো অফ কৰি দিওঁ। এয়া চাব।